নমস্কাৰ বন্ধুসকল, আজি মই দেখুৱাম ৰঙা আলু খেতি কেনেকৈ কৰে। ৰঙা আলু খেতিৰ ওপৰত এটা ভ্লগ বনাইছোঁ দেই। এইটো খেতিৰ ভ্লগ, এইটো চাওক, এয়া ৰঙা আলু খেতি। এইখিনি এনেকৈ ভেটি বনাব লাগিব। মই প্ৰথমৰ পৰা দেখাই দিম দেই, আমাৰ দাদাই কৰিছে। এইখিনি এনেকৈ এই ভেটি বনাইছে। এইটো মানে 2 ফুট বহল, 2 ফুট ওখ হ'ব ন। এইটো 2 ফুট বহল, 2 ফুট ওখকৈ এনেকৈ এইখিনি ভেটি বনাইছে। এই তালৈকে বনাইছে, এক চিটা এনেকৈ চিটা বান্ধি লৈছে। এনেকৈ এটা চিটা উলিয়াই লৈছে। তাৰপিছত 2 ফুট বহল, 2 ফুট ওখকৈ ভেটি বনাইছে। তাৰ ওপৰত গোবৰ দিছে। ভেটিটোৰ ওপৰত মানে মিহি কৰি লৈছে মাটিটো। তাৰ ওপৰত গোবৰ দিছে। গোবৰ দি ৰঙা আলু টুকুৰাকৈ তিনিটা গাঁঠি ৰাখি এনেকৈ, এয়া তিনিটা গাঁঠি ৰাখি এই তিনিটা, এইডোখৰ পৰা এইডোখৰলৈকে, এইটো ভেটি এইডোখৰ পৰা এইডোখৰলৈকে 3টা গাঁঠি, 1 2 3টা গাঁঠি ৰাখি সেই গাঁঠিকেইটাত মাটি দি দিছে। মানে মাটিৰে ঢাকি গৈছে এয়া। তাৰপিছত এইফালে এতিয়া এইখিনি গছবোৰ বগাবলৈ আৰম্ভ কৰিছে। এই ৰঙালু গছ পটককৈ হয়, কিন্তু সেই ভালকৈ ওখকৈ বনাব লাগে। ৰঙালু গছ নমৰে বাৰু, কিন্তু খৰাং ছিজনত মৰি যায়, পানী দিবলগীয়া হয়। এতিয়া বাৰিষা ছিজন যিহেতু। আৰু এইটো ৰঙালু খেতি নহয়, এইটো পচাইহে থৈছে ৰঙালু। ইয়াৰ পৰা আকৌ কাটি নি নতুনকৈ খেতি কৰিব। এইখিনি পচাইছে ৰঙালু, মানে নাৰ্চাৰী। এইখন হৈছে ৰঙালু নাৰ্চাৰী। ইয়াৰ পৰা আকৌ, কিন্তু পদ্ধতি একেটাই। ৰঙালু নাৰ্চাৰী মানে ৰঙালু খেতি কৰা পদ্ধতি আৰু নাৰ্চাৰী একেটাই। ইয়াত যেনেকৈ পচাইছে তেনেকৈ ইয়াৰ পৰা কাটি নি ৰঙালু খেতি কৰিব। গতিকে এনেকৈ আপোনালোকে ৰঙালু খেতি কৰিব পাৰে আৰু বহুত লাভ হয়। ৰঙালু যেতিয়া ঠাণ্ডাৰ দিনত মই তেতিয়া ভিডিঅ' বনাম, আকৌ বহুত ভাল লাগে দেখি। আমাৰ ইয়াত বিশেষকৈ আমাৰ আপাৰ আছামত মাঘৰ বিহুত বেছি বিক্ৰী হয় ৰঙালু গছখিনি, ভেটিখিনি ভাঙি ৰঙালুবোৰ উলিয়াই নিয়ে আৰু 40-50 টকা দৰত বিক্ৰী হয়। এইখিনি হৈছে ৰঙালু খেতি। এইবোৰ ৰঙালু খেতি ভেটি এইডোখৰত আধা কথামান কৰি থৈছে। তাৰপিছত এই ৰঙালু, তাৰপিছতে এইবোৰ কৰি থৈছে কেৰেলা। এইখিনি কি দিবি? তিয়ঁহ। এইখিনি তিয়ঁহ এতিয়া ভাদ মাহত বিক্ৰী কৰিবৰ কাৰণে এতিয়াই তিয়ঁহ দিব লাগিব। যিহেতু খেতিয়ক হ'লে সদায় সুবিধা বুজি খেতি কৰিব লাগিব, তেতিয়াহে উচিত মূল্য পোৱা যায়, পায় বুলি জনা যায়। সেইটো কাৰণে মানে কি হয়, এতিয়া খেতিটো কৰিলে ভাদ মাহত ওলাবগৈ। তেতিয়া ভাদ মাহত এটা উচিত মূল্য পোৱা যায়, নহ'লেবা চব্জিৰ দাম বেছি নাথাকে। সেইটো কাৰণে ভাদ মাহত যিহেতু সকাম নিকামত তিয়ঁহৰ চাহিদা খুবেই বেছি, সেইকাৰণে সেইটো টাইমত ওলোৱাকৈ এতিয়া খেতি কৰিছে। এইখিনি 1.5 কঠামান মাটি তিয়ঁহৰ খেতি কৰিছে। এইখিনি তিয়ঁহো এনেকৈয়ে কৰে, ডাঙৰ ভেটি বনাই এইখিনি ভেটি বনাইছে। তাৰ ওপৰত এটা সৰু 2 ফুট 3 ফুট আঁতৰৰ মূৰে এটা ভেটি বনাই তিয়ঁহ দিছে। তাৰপিছত এনেকৈ এখন চাং আছে, চাঙো দিয়ে প্লাছ জেঙো দিব পাৰে। তিয়ঁহত জেং দিলেহে বেছি, ইয়াতে জিকা খেতিত যেনেকৈ জেং দিছিলে, আমাৰ জেং দিয়ে এইফালে, চাং নিদিয়ে। এনেকৈ জেং দি তিয়ঁহতো জেং দিব আৰু জেং দি খেতি। গতিকে এইখিনি দেখিলে এইখিনি ৰঙালু এইফালৰ পৰা দেখুৱাই দিছোঁ। এনেকৈ ভেটি কৰি ৰঙালু পচাইছে। সেইখিনি আকৌ ৰুবগৈ ইয়াৰ পৰা কাটি নি। এইখিনি হৈছে তিয়ঁহৰ খেতি। আৰু এটা নতুন খেতি দেখুৱাম।